জীৱনখন ফালি পেলাল চাকৰি এটাও যোগাৰ কৰিব কোনোবাটোত যদি ডিগ্ৰী মিলে কোনোবাটোত বয়স নিমিলে কোনোবাটোত যদি বয়স মিলে সেইটোত ডিগ্ৰীটো মিলে জীৱনটো বৰ কঠিন হৈ গ'ল ক'ত যাওঁ কেনেকৈ কৰোঁ কি কৰোঁ ভাবিয়ে পোৱা নাই মা দেউতা সকলোৰে আশা হৈ আছিলোঁ ক'ত গ'ল আশাবোৰ বহুত আশা কৰিছিলে সকলোৱে আশাবোৰ আজি নাইকিয়া হৈ গ'ল যেন বতাহত সুৰক্ষিত হৈ গ'ল মই পাগলটো যোৱা নাই কি হ'ব এনেকে মই পাগল হৈ যাম এনেকে মই পাগল হৈ যাম এনেকে থাকিলে কেনেকৈ কি কৰিম কওক বৰ জীৱনটো বৰ সকলো হৈ গ'ল বৰ অকলশৰীয়া হৈ গ'ল বৰ অকলশৰীয়া হৈ পৰিলোঁ আজি তুমিও কাষত নাই বোৰ নমস্কাৰ গ্ৰহণ কৰিব মই আপোনালোকৰ সন্মুখত এটি চমু অভিনয়ৰ দৃশ্য আগবঢ়ালোঁ আশা কৰোঁ আপোনালোক এই দৃশ্যটি ভাল পাব আপোনালোকে চাওক চাই পেলাই কেনেকুৱা পালে সেই বিষয়ে মোক জনাওক আপোনালোকৰ দিহা পৰামৰ্শই মোৰ বাবে অনুপ্ৰেৰণা হ'ব গতিকে এইখিনিয়ে মই আশা কৰোঁ ধন্যবাদ